তিনিচুকীয়া জিলাৰ ডুমডুমাত বিগত 6 অক্টোবৰ তাৰিখে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। ডুমডুমাৰ ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচা গৰুমৰা লাইনৰ শ্বেহবাজ মহাবাদক হত্যা কৰিছিল পত্নী কাশ্মীৰা খাতুনক। ডুমডুমা নগৰ শংকৰদেৱ নগৰৰ 20 বছৰীয়া কাশ্মীৰা খাতুনক ডুমডুমা নদীৰ দলঙৰ পৰা তললৈ পেলাই হত্যা কৰাৰ কথা আদালতত নিষ্পক্ষে স্বীকাৰ কৰি হত্যাকাৰী স্বামী শ্বেহবাজ মহাবাদে। এই ঘটনাত বৰ্তমান সময়ত সমগ্ৰ ডুমডুমাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাশ্মীৰা খাতুনৰ হত্যাকাণ্ডৰ প্ৰতিবাদন আৰু কাশ্মীৰাক ন্যায় প্ৰদানৰ দাবীত আজি ডুমডুমা শতাধিক মহিলাই ওলাই আহি প্ৰতিবাদী সমদল বাহিৰ কৰে। বিভিন্ন শ্লোগান সম্বলিত বেনাৰ পোষ্টাৰৰ লগতে মমবাতি লৈ ডুমডুমা নগৰৰ মাজমজিয়াত থকা গান্ধী মূৰ্তিৰ সমীপত প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।